এই ভিডিঅ'টোত আপুনি জানিব আপুনি যদি ফেচবুকত আগতে কাৰোবাক যদি আপুনি মেছেজ কৰিছিলে বা লাইক কৰিছিলে বা কমেণ্ট কৰিছিলে সেইবিলাক কিন্তু আপোনাৰ মোবাইলতে আপোনাৰ সেভ হৈ আছে গতিকে সেইবিলাক আপুনি কেনেকৈ চেক কৰিব বা কেনেকৈ এডিট কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাব এটা ইনফৰমেটিভ ভিডিঅ' হয় বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ফেচবুক এপ্লিকেশ্যনটো ওপেন কৰি ল'ব লোৱাৰ পিছত আপুনি প্ৰফাইলছত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি ওপৰত তিনডাল বাৰ সিম্বল আছে ইয়াতে আপুনি ক্লিক কৰি দিব তাৰ পিছতে আপুনি ক্লিক কৰিব আপোনাৰ সেটিংছ এণ্ড প্ৰাইভেচিত ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াৰ পিছতে আপুনি ওপৰত চাব যেটো সেটিংছ অপচন আছে ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াৰ পিছতে আপুনি স্ক্ৰল ডাউন কৰি কিনি আপুনি তললৈকে আহিব ইয়াতে আপুনি অপচন পাব এক্টিভিটি লক ইয়াতে আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি এই পেজটো আহিব ওয়েলকাম টু এক্টিভিটি লক ইয়াতে আপুনি চাব ইয়ৰ ফেচবুক এক্টিভিটি ইয়াত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছতে আপুনি ইয়াতে আহিব মেনেজ কমেন্ট এণ্ড ৰিএকচন ইয়াতে আপুনি ক্লিক কৰি দিব ইয়াৰ পিছতে আপুনি আপোনাৰ মোবাইলত দেখিবলৈ পাব আপুনি আগতে যিবিলাক বন্ধুক বা যিবিলাক ফ্ৰেণ্ডক আপুনি কমেন্ট বা লাইক বা আপুনি ষ্টেটাস দিছিলে এইবিলাক আপুনি ইয়াতে দেখিবলৈ পাব ইয়াতে এনেকৈ আপুনি কিমান দিনৰ আগতে কি কমেন্ট দিছিলে বা কোনখন ফটোত আপুনি কোনজন ফ্ৰেণ্ডক লাইক কৰিছিলে আজি দেখিবলৈ পাব আৰু ইয়াতে যদি আপুনি সেইবিলাক যদি আপুনি মানে এডিট কৰিব বিচাৰে বা ডিলিট কৰিব বিচাৰে তেতিয়া হলে আপুনি এই তিনটা ডট সিম্বল আছে ইয়াতে আপুনি ক্লিক কৰি কিনি আপুনি এডিট বা ডিলিট কৰিব পাৰিব বা ভিউ চাব পাৰিব কোনখন ফটোত আপুনি লাইক দিছিলে তাৰ পিছত আপুনি সেইজন ফ্ৰেণ্ডৰ আপুনি প্ৰফাইল চেক কৰিব পাৰিব বা আনলাইকো কৰিব পাৰিব এইদৰে আপুনি আপোনাৰ ফেচবুক এপ্লিকেশ্যনত গৈ পেলাই আপোনাৰ বন্ধুবিলাকৰ যিবিলাক লাইক কমেন্ট ৰিল আপুনি আগতে কি দিছিলে আপুনি নিজে চেক কৰি চাব পাৰিব যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শেয়াৰ কৰিব আৰু যদি ফেচবুকত চাই আছে ভিডিওটো তেতিয়াহলে ফলো কৰিব থ্যাংক ইউ ধন্যবাদ